মানে চাইকেল আছে অকল এবারে সবাই লাস্ট মই লাস্ট দিছে গুড মৰ্নিং এভৰিৱান আপোনালোক সকলোকে ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে মই বৰ্তমান ভালেই আছোঁ বহুত দিন হ'লে ফুল ভিডিঅ' দিব পৰা নাছিলোঁ চ' ভাবিছোঁ আজি মই এটা ভিডিঅ' বনাওঁ বুলি আৰু এই জাষ্ট মই শুই উঠিছোঁহে মোৰ মুখখন একো ধোৱাই নাই তাইক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি যিহেতু গৰু বিহু আমাৰ অলপ পাছত গৰু গা ধুৱাব এতিয়া আৰু গতিকে কি দেখাব পাৰোঁ নাজানো গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব এয়া আমাৰ ৰেডি হৈছে আৰু লাহেকৈ মানুহ নাই খালি আহিব এতিয়া ৰেডি হৈছে এতিয়া মই গা পা ধুই আজৰি হৈ একদম ধুনীয়াকৈ ওলাই ল'লোঁ বিহু বুলি আৰু পুনৰবাৰ আপোনালোক সকলোকে ৰঙালী বিহু আন্তৰিক শুভেচ্ছা থাকিল আৰু এতিয়া আমাৰ পৰম্পৰা যিটো মৃতকক দিয়া বুলি কয় সেইটো এতিয়া দেউতাই কৰিব এতিয়া আপোনালোক যদি মই পাৰোঁ তেনে দেখুৱাম গতিকে চাই থাকক ভিডিঅ'টো এয়া দেউতাই মৃতকক দিয়া যি পৰম্পৰা সেয়া কৰিছে আৰু অতীতৰ পৰম্পৰা যিহেতু আমি ধৰি ৰাখিবই লাগিব নহয় জানো আৰু দেউতাই মোক মাজে মাজে কৈও কৈছে যে এই চুকৰখন হৈছে মোৰ দদৌ আইতা আৰু ছেকেণ্ডখন হৈছে তেওঁ দদৌ আইতাৰ আৰু কৈ গৈছে আৰু লগতে আপোনালোকেও কমেণ্টত জনাব যে আপোনালোকৰ ফালে কেনেকুৱা পৰম্পৰা কৰে হৈ গ'ল আৰু সেৱা কৰি তাৰপিছত এতিয়া লাহেকৈ খাব লাগে আৰু এতিয়া মানে যিহেতু আমাৰ ঘৰৰ বৰ্তা ডাঙৰ চ' মানে বৰ্তা সেৱা চেৱা কৰিবলৈ মাহঁত যাব আৰু তাতে খাবগৈ আমিও যাম আৰু তাতে বিহু খামগৈ চ' চাই থাকিব একেলগে এই আমাৰ জেমি দেই এইফালে চা তাই গৰম উঠিছে চ' মানে তাই এতিয়া কি তাই ভোকো লাগিছে মানে মায়ে কামত লাগিছে তাক খাবলৈ দিয়াই নাই আৰু ওলাই আহিছোঁ অকণমান ওলাই আহিছোঁ আৰু আপোনালোকক এটা কথা ক'বলৈ থাকিলে আজি আমাৰ এইফালে বাইদেউ আহি আছে তাইৰ আজি জন্মদিন চ' আজি বিহু দিনাই তাইৰ জন্ম হৈছিল আপোনালোক সকলোৱে তাইক উইচ কৰিব যাতে তাই আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হওক লা কৈছিলে কৈ থাকে কিবা এটা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ অশেষ শুভকামনা যাচিলোঁ আৰু আমি দুজনী এতিয়া ৰেডি হৈ আছোঁ আৰু মানে বিহু বুলি অকণমান সাজি কাচি ধুনীয়াকৈ ফটো চটো মাৰিম আৰু তাৰপিছত আৰু বিহু কৰিম আমি যিহেতু সেইকাৰণে বিহু দে বুলিও ওলাম লাহেকৈ চাই থাকিব একেলগে আমি বমা খোপা খাই মেলি আহিলোঁ আৰু এয়া আমাৰ ভণ্টি আমাৰ ঘৰৰ সৰু আৰু এয়া আমাৰ দাদা আমাৰ ঘৰ একেবাৰে ডাঙৰ চবেই মানে এহেঁতি লাজ কৰে কিন্তু এইফালে আকৌ এইহে মানে লাজ নকৰে আৰু ওলাবলৈ বাকী চবৰে লাজ আমাৰ ঘৰৰ মানে 4টা ল'ৰা ছোৱালী অকল এইফালে কৈছে বোলে চবৰে লাজ মই নিলাজ বুলি কৈছে চাই থাকিব একেলগে আৰু এয়া আমাৰ পৰম্পৰা কণী যুঁজ তাকে আমি পালন কৰিছোঁ ভাঙিলে তাৰো মই হাৰিলোঁ আমাৰ কণী যুঁজ আৰম্ভ হ'ব এতিয়া বাইক ভনীয়েকৰ মাজত ৰেডি জুইছে মাৰ জুইছে মাৰ আৰু যাম ইমান মৰমত ভাঙিলে এয়া নমিতা বাইলুং বৰা হাৰিলে দুয়া 50-50 হৈছে দুইজনৰ মাজত 50-50 দেই
কোন ৰেডি বাপেক জীয়েক এনেও মই আপোনাক দেখিমেই হাৰিলে গ'ল আপোনাৰ গ'ল এতিয়া কালো তোৰ আছে না জিকি এই মই মই হাৰিলো আৰু এইটো চাই গাইছ এইটো চাই এই হাৰিলে এবাৰ তুমি মাৰা মই হাৰিলো মই জিকিলো মই পাপাৰ লগতো জিকিলো এই লগতো জিকিলো এইফালে সূৰ্যবংশী লাগি আছে আৰু এয়া মই ভাত খাব লৈছোঁ আৰু পঁইতা ভাত যিহেতু খাব লাগে কেনে খাইছোঁ আৰু এইফালে গাহৰি ভাজি আৰু এইফালে কণী ফ্ৰাই চ' মই খাই লওঁ তাৰপৰা লগ পাইছোঁ মই ফাইনেলি বিহুলৈ ওলাই মেলি পূৰা ৰেডি হ'লোঁ আৰু এয়া আমাৰ নাচনীসকল আহি ৰেডি হৈছে আৰু মই দেখাইছোঁ এয়া আমাৰ নাচনীসকল হাই কৰ তহঁতি চবে কৰবি ক'ত ইফালে দুজনী আৰু এইফালে বগী তাই নাই নচা আমি তিনিজনী ওলাই ৰেডি কিন্তু মানে এতিয়া আমাৰ বৰ্তাহঁতৰ দাদাহঁতৰ কলেজৰ পৰা বিহু এযোৰা আহিছে চ' ইয়াতে হ'ব তো আমি চাওঁগৈ বলক হুঁচৰি চাব আহিছোঁ মানুহ আহিছে পখিলা হৈ উৰালি নাচ 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 নাচনি গলি বাহতে দেখি লাগতি গগনা দেখি লাগতি গগনা দেখি গগনা জানো তুমি যোৱা বেলিৰ দৰে আহিবা জানো তুমি যোৱা বেলিৰ দৰে আহিবা জানো তুমি যোৱা বেলিৰ দৰে
চাই আজৰি আৰু এয়া আমাৰ পেহী ছোৱালী হয় বহুত দিনৰ মূৰত লগ পাইছোঁ হাই কৈ দে আকৌ এও মানে হেৰি এনাইকৰ ঘৰলৈ আহিছিলে আৰু ইয়াতে বিহু হৈছে এও চাইছে আৰু গতিকে চাই থাকিব